ভালে বেয়াই যি কাম কৰি হলেও লাগিলে দেশ বিক্ৰী কৰি হলেও লাগিলে নিজক বিক্ৰী কৰি হলেও লাগিলে পৰিয়ালক বিক্ৰী কৰি হলেও নিজৰ মানুহক বিক্ৰী কৰি হলেও দেশ শাসন কৰিম বুলি ভবা অসমৰ একমাত্ৰ মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। समाव नोंथांमोना खोनासंबाय उखिल गगৈ बिथांनि बिबुंथि। मानोना आं आसामनि खोथासो बुंगोन, आङो भारतनि खोथा बुङा। मानोना आसामाव हिन्दुफोरा 61.47%, बिनिफ्राय मुस्लिमफोरा जादों 31.22%, आरो बिनि उनाव ख्रिस्टियानफोर दङ 3 मा मोनसे लानजाय दं आरोना बेबायदि। दा जों नुनो मोनबाय आसामाव हिन्दुफोरा 61.47% दङ। दा हिन्दु, मुस्लिम, ख्रिस्टियान बे मोनथामनि मादाव जोंनि हिन्दुफोरानो बांसिन। बिनिखायनो आसामनि मुख्यमन्त्रि माननीय हिमन्त बिश्व शर्मा बिथाङा हिन्दुनि पक्ष जानानै गोबां बाथ्रा बुङो आरोना। तो बे आयदानि सायावनो उखिल गगৈ बिथाङा माखासे गोबां बाथ्रा बुंदों। नोंथांमोना भिडिअखौ जोबजासिम नायलांगोन। ভালে বেয়াই যি কাম কৰি হলেও লাগিলে দেশ বিক্ৰী কৰি হলেও লাগিলে নিজক বিক্ৰী কৰি হলেও লাগিলে পৰিয়ালক বিক্ৰী কৰি হলেও নিজৰ মানুহক বিক্ৰী কৰি হলেও দেশ শাসন কৰিম বুলি ভবা অসমৰ একমাত্ৰ মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। হিন্দুৰ পক্ষত কথা কোৱা, কাৰণ হিন্দুৰ সংখ্যা ভাৰতত বেছি, তেতিয়াহ'লে আমি ভোটটো ফ্ৰীকে পাম। এইটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা। অসমৰ মানুহে এনে সাধাৰণভাৱে শংকৰ মাধৱৰ দেশ বুলিয়ে কয়, কিন্তু তেতিয়া শংকৰ আজানৰ দেশ বুলি কয় যেতিয়া একতাৰ কথাটো আহে, যে তেওঁৰ এনেকুৱা ধৰণৰ দেশ বিভাজনকামী এনেকুৱা কথা কোৱাৰ কাৰণে 2026 অসমৰ মানুহে হয় তেওঁক ব্ৰহ্মপুত্ৰত দলিয়াই দিব। নহ'লে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিজে চাবলৈ পাব, এই যে গেৰুৱা বখন বিজেপিৰ গেৰুৱা বখন পিন্ধিছে, সেই বখন পিন্ধি তেওঁ হিমালয়লৈ যাব লাগিব, তেওঁ তপস্যা কৰিব লাগিব, নহ'লে তেওঁ গোটেই জীৱন জেল ভাত খাই থাকিব লাগিব। আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ মানে ক্ষমতাত থকাৰ মুহূৰ্তটো অসমৰ ভিতৰত আটাইতকৈ বেছি। অসমত আজিলৈকে যিমান মানুহৰ জন্ম হৈছে, কোনো মানুহে যিকোনো কাম কৰি হ'লেও নিজে শাসনৰ গাদীত থাকিমেই বুলি কোনেও নাভাবে। তেনেকুৱা ধৰণৰ একমাত্ৰ ভালে বেয়াই যি কাম কৰি হ'লেও লাগিলে দেশ বিক্ৰী কৰি হ'লেও লাগিলে নিজক বিক্ৰী কৰি হ'লেও লাগিলে পৰিয়ালক বিক্ৰী কৰি হ'লেও নিজৰ মানুহক বিক্ৰী কৰি হ'লেও দেশ শাসন কৰিম বুলি ভবা অসমৰ একমাত্ৰ মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ কাৰণে আদৰ্শ কথা নাই, তেওঁৰ কাৰণে ক্ষমতা আৰু টকা, এইটোৱে হ'ল তেওঁৰ একমাত্ৰ আদৰ্শ। সেইকাৰণে আমি চাওক, আমিতো সদায়তো কোনেও কৈ নাথাকে যে শংকৰ আজানৰ দেশ। অসমৰ মানুহে এনে সাধাৰণভাৱে শংকৰ মাধৱৰ দেশ বুলিয়ে কয়, কিন্তু তেতিয়া শংকৰ আজানৰ দেশ বুলি কয় যেতিয়া একতাৰ কথাটো আহে, সংহতিৰ কথাটো আহে। যেতিয়া হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে যেতিয়া অসমৰ মানুহৰ মাজত হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ যায়, তেতিয়াহে অসমৰ মানুহে কয় যে আমি শংকৰ আজানৰ দেশৰ মানুহ, আমাৰ মাজত এইবিলাক বিভেদৰ ভাৱ নাই। কালি আপোনালোকে নিশ্চয় দেখিছে 25 তাৰিখৰ দিনা আপোনালোকে নিশ্চয় দেখিছে যে কেনেকৈ খ্ৰীষ্টানসকলৰ খ্ৰীষ্টমাছত কেনেকৈ গৈ বিজেপিৰ এটা দল বজৰং দলে কেনেকৈ আক্ৰমণ কৰিছে নলবাৰীত, কেনেকৈ গুৱাহাটীত আপোনালোকে দেখিছে শ্বপিং মলত কেনেকৈ ধৰণে খ্ৰীষ্টমাছ আয়োজনৰ ওপৰত কেনেকৈ আক্ৰমণ কৰিছে আপোনালোকে নিশ্চয় দেখিছে। তাৰমানে এই দলটোৰ কামটো হ'ল যে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই দিয়া, হিন্দুৰ পক্ষত কথা কোৱা, কাৰণ হিন্দুৰ সংখ্যা ভাৰতত বেছি, তেতিয়াহ'লে আমি ভোটটো ফ্ৰীকে পাম। এইটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা। গতিকে আউট এণ্ড আউট একদম ভৰিৰ তলৰ পৰা মূৰৰ চুলিৰ ওপৰলৈকে অনবৰতে কেৱল 2 নম্বৰী কথা চিন্তা কৰি হিন্দু মুছলমানৰ কাজিয়া লগাই থাকিব খোজা মানুহজনৰ নাম যিহেতু হিমন্ত বিশ্ব শৰ্মা, গতিকে তেওঁৰ কাৰণে শংকৰ আজান বুলি শব্দটো নাই, তেওঁৰ কাৰণে আছে অকল হিন্দু মুছলমানৰ কাজিয়াৰ শব্দটো। তেওঁৰ কাৰণে অকল গেৰুৱা বসনটোহে তেওঁক চিনি পায়। মই সেইকাৰণে সদায় কৈ আছোঁ যে তেওঁৰ এনেকুৱা ধৰণৰ দেশ বিভাজনকামী এনেকুৱা কথা কোৱাৰ কাৰণে 2026 অসমৰ মানুহে হয় তেওঁক ব্ৰহ্মপুত্ৰত দলিয়াই দিব। নহ'লে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিজে চাবলৈ পাব, এই যে গেৰুৱা বখন বিজেপিৰ গেৰুৱা বখন পিন্ধিছে, সেই বখন পিন্ধি তেওঁ হিমালয়লৈ যাব লাগিব, তেওঁ তপস্যা কৰিব লাগিব, নহ'লে তেওঁ গোটেই জীৱন জেল ভাত খাই থাকিব লাগিব।
মই আপোনালোকক কৈ দিছোঁ, আপোনালোকে হয় নে নহয় নিজে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মাৰ অটপালিয়ে আজি তেওঁ ক'ব লাগে কি মুখ্যমন্ত্ৰী হিচাপে যে 3 টকাৰ নিমখ আজি গৈ 30 টকা হ'ল, আমি কেনেকৈ কমাব পাৰিম? সেইটো কথা তেওঁ কোনোদিন নকয়। তেওঁ কয় সংঘৰ আজান নাছিলে। তেওঁ কোনোদিন নকয় যে 3 টকাৰ মুৰ্গীৰ ডিম এতিয়া 10 টকা হ'ল, তাক কেনেকৈ কমাব পাৰি। 414 টকাৰ গেছ চিলিণ্ডাৰৰ দাম আজিৰ দিনটোত 1152 টকা হ'ল, তাক কেনেকৈ কমাব পাৰি, এই কথাটো তেওঁ নাই। মানুহে ভেকুলীৰ বিয়া পাতি আছে, পথাৰত পানী নাই, পানী যোগান কেনেকৈ হ'ব পাৰে এইটো কথা নাই। অসমৰ ল'ৰাই গৈ বেংগলোৰত গৈ মৃত্যুবৰণ কৰিছে, তেওঁলোকক ল'ৰাবিলাকক ঘূৰাই আনি অসমত কেনেকৈ সংস্থাপন দিব পাৰি এইটো কথা নাই। নিবনুৱা সমস্যা 23 লাখ আছিলে বিজেপি চৰকাৰ অহাৰ আগলৈকে, এতিয়া 33 লাখ হ'ল, সংখ্যা বাঢ়ি গ'ল। তাৰপিছত তাৰ সংখ্যা কেনেকৈ কমাব লাগে সেইটো চিন্তা তেওঁলোকৰ নাই। কি চিন্তা তেওঁলোকৰ? হিন্দু মুছলমানৰ কাজিয়া লগোৱা আৰু ভোট তোলোৱা। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাক এইবাৰ বিদায় দিয়াটো খাটাং।